নমস্কাৰ 2024 বৰ্ষৰ ধনু ৰাশিৰ ৰাশিফলসমূহ দিবলৈ আগবাঢ়িছোঁ। ধনু ৰাশিৰ জাতকসকলৰ 2024 বৰ্ষত কামৰ চাপ কিছু বৃদ্ধি পাব। কোনো মহিলাৰ পৰা সহায় লাভ কৰিব। আপোনাৰ ব্যক্তিত্বই মানুহক আপোনাৰ অনুগত কৰি তুলিব। অৱশ্যে সন্তানৰ প্ৰতি মনোযোগ বেছিকৈ দিব লাগিব। পথভ্ৰষ্ট হোৱাৰ সম্ভাৱনা দেখা গৈছে। অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব পাৰিব এই বৰ্ষত। ধনু ৰাশিৰ জাতিকাসকলৰ বাবে 2024 বৰ্ষতো বৰ এটা ঠিক দেখা নাযায়। কিবা নহয় কিবা সমস্যাই আগুৰি থাকিব। মানুহে আপোনাক ভুল বুজিব। সংগীৰ সৈতে মনোমালিন্য হোৱাৰ সম্ভাৱনা। কিন্তু আত্মবিশ্বাসৰে সৈতে আগবাঢ়ি গ'লে বৰ্ষৰ শেষলৈ ভাল ফলাফল লাভ কৰিব। শিক্ষাত মিশ্ৰিত ফল পাব। এলাহক প্ৰাধান্য নিদিব। বছৰৰ মাজভাগত এই ৰাশিৰ জাতক জাতিকাসকলৰ দূৰভ্ৰমণৰ যোগ দেখা গৈছে। ব্যৱসায়ীসকলে ব্যৱসায় সম্প্ৰসাৰণৰ বাবে চেষ্টা কৰিব পাৰে। স্বাস্থ্য মোটামুটি। সময়মতে খাদ্য গ্ৰহণ কৰাত গুৰুত্ব দিব। পানী আৰু ফলৰ ৰস বেছিকৈ গ্ৰহণ কৰিব। বৃহস্পতিবাৰে নিৰামিষ খাব। ধন্যবাদ।